everyone, পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজি বনাব লৈছো কচু আৰু ঔটেঙাৰ লগত মাছ। আৰু প্ৰথমতে বাৰু আপোনালোকে কমেন্ট কৰি জনাকচোন কাৰ কাৰ বাৰু প্ৰিয় কচু আৰু ঔটেঙাৰ লগত মাছ। আৰু এফালে প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছো আৰু সানডে সদায় স্পেশাল কিবা এটা খালে ভাল লাগে আৰু এইফালে মাথা আৰু মাছৰ মাথা যদি আৰু নাখাও কচুৰ লগত কেনেকৈ হ'ব। তাৰ পাছত আৰু এইফালে এটা মেইন আইটেম দিম আৰু লাহেকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ৰেচিপিটো ভাল পায় এটা লাইক কৰি দিব, কমেন্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ প্ৰফাইলটো ফলো কৰি দিব। আৰু এইফালে কচু ঔটেঙা দি দিছো, অকমান লৰাই দিছো আৰু তাৰ পাছতে লাহেকৈ দি দিম যি আছে আৰু নিমখ, হালধি, মাহ মছলা। বেছিকৈ মাহ মছলা দিয়া নাই, জিৰা আৰু ধনিয়া দিছো। তো মায়ে ক'লে বেছি মছলা দিলে ভাল নালাগে, তো চিম্পল অকল জিৰা আৰু ধনিয়া দিলে বেছি ভাল লাগিব, সেইটো কাৰণে বেছি মছলা দিয়া নাই। তাৰ পাছত অকমান দেৰি উতলিবৰ কাৰণে দিম আৰু খাবলৈ সঁচাকৈ বিৰাটেই টেষ্টি হৈছিলে। আৰু আপোনালোকে বাৰু ৰেচিপিটো দেখি কেনেকুৱা লাগিছিলে, টেষ্টি হৈছে নে এটা কমেন্ট কৰি দিব। তাৰপিছত এইবিলাক মাছ দি দিছো, ভাজি ৰখা মাছখিনি। আৰু সঁচাকৈ সানডে দিনটো অকমান হেভিকৈ খালে ভাল লাগে আৰু নহ'লে গোটেই সপ্তাহটো মনটো বেয়া লাগি থাকে। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? তাৰপিছত এইফালে পুৰা উতলিছে আৰু ফাইনেলি হৈ গ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।